हेलो एवरीवन मैं मधुस्मिता आपनालोक सकलोके पुनर स्वागतम जनाइछु मोर यूट्यूब चैनल स्वाद रेसिपि कर्नार अन्य एटी रेसिपिर भिडिओ आज मैं चिली चिकेनर एटा सुंदर रेसिपि লৈ আহিछु आशा करूँ आपनालोक सकलोए चाइ निश्चय ভাল पाब तेन्ते आहकचोन चाও मैं केनेदरेनो बनाइछु এই रेसिपिটো तार বাবে मैं लैछु या ब्रयलार मांस प्राय 250 ग्राम मैं लैछु मांसखिनि मैं बोनलेस व्यवहार करिछु आरो एटिया याते एसामुस आदा নহৰু पेस्ट दिछु লগতে মই সোৱাদ অনুসৰি নিমখ আৰু অকণমান হালধি এড কৰিছো এয়া এসামুচ নেমু ৰস দিছো অকণমান ধনিয়া পাউডাৰ আৰু অকণমান জিৰা পাউডাৰ ব্যৱহাৰ কৰিছো লগতে ৰেড চিলি পাউডাৰ অকণমান এসামুচ টমেটো সস এসামুচ ৰেড চিলি সস আৰু এসামুচ গ্ৰীণ চিলি সস লগতে এসামুচ মই সয়া সস ব্যৱহাৰ কৰিছো আৰু 2 চামুচ কৰ্ন ফ্লোৰ দিছো আৰু এসামুচ মই ডাঙৰ চামুচেৰে ময়দা ব্যৱহাৰ কৰিছো এতিয়া সকলোখিনি মই ভালদৰে হানি লৈছো মাংসখিনিত এয়া হানি লোৱা হৈ গৈছে আপোনালোকে ইচ্ছা কৰিলে 15 মিনিট মানৰ বাবে মেৰিনেট হ'বলৈ এনেদৰে দিব পাৰে মই কিন্তু থোৱা নাছিল মই লগালগে বনাইছো আৰু এতিয়া মই তাৰ বাবে ব্যৱহৃত সবজিখিনি কাটি লৈছো তাৰ বাবে মই কিউবছ আকাৰত পিয়াজ কাটি লৈছো ডাঙৰ সাইজৰ এটা আৰু লগতে অকণমান সৰু সৰুকৈ কাটি লৈছো আদা আৰু নহৰু আৰু কেঁচা জলকীয়া দুটামানো কাটি লৈছো লগতে এটা ক্যাপসিকাম মই এনেদৰে কাটি লৈছো টুকুৰা টুকুৰকৈ এতিয়া পেনখন গৰম কৰি তাতে মই ৰিফাইন তেল দিছো নিজৰ জোখমতে গেছৰ ফ্লেমটো মই মিডিয়াম কৰি লৈছো আৰু এতিয়া তেলখিনি ভালকৈ গৰম হ'বলৈ দিম তেল গৰম হোৱাত এনেদৰে মই এপিচ এপিচকৈ মাংসখিনি দি দিছো সকলোখিনি মাংস দি দিয়া হৈ গৈছে এতিয়া প্ৰায় 2 মিনিট মানৰ বাবে এনেদৰে থাকিবলৈ দিম মিডিয়াম ফ্লেমতে তাৰ পিছত পুনৰ আমি লৰাই দিম এয়া মই এপিচ এপিচকৈ লুটিয়াই দিছো সকলোখিনি লুটিওয়া হৈ গৈছে এতিয়া পুনৰ 2 মিনিট মানৰ বাবে এনেদৰে মিডিয়াম ফ্লেমতে ইটো সাইডো হিজিব দিম এতিয়া পুনৰ লুটিয়াই লৈছো মই মাংসখিনি আপোনালোকে প্ৰায় 7 পৰা 10 মিনিট মান সময় এনেদৰে মাংসখিনি ফ্ৰাই কৰি লব গেছৰ ফ্লেমটো মিডিয়াম টু হাই কৰি ৰাখিব এয়া মোৰ মাংসখিনি প্ৰায় হৈ গৈছে এতিয়া মই সকলোখিনি ভালদৰে কাঢ়ি লৈছো এয়া পুনৰ একেখন পেনতে মই তেল গৰম কৰি লৈছো তেলখিনি গৰম হোৱাত এতিয়া মই ইয়াতে সৰু সৰুকৈ কাটি লোৱা নহৰুখিনি এড কৰি দিছো লগতে আদাখিনিও এড কৰি দিম এয়া লগতে কেঁচা জলকীয়া কেইটুকুৰাও মই এড কৰি দিছো ইয়াতে 20 সেকেন্ড মানৰ কাৰণে এনেদৰে ভাজি লৈছো এতিয়া মই ইয়াতে কাটি লোৱা ক্যাপসিকাম কেইটুকুৰা এড কৰিছো আৰু পুনৰ আধা মিনিট মানৰ বাবে এনেদৰে ভাজি লম ক্যাপসিকাম কেইটুকুৰা এনেদৰে ভজাৰ পিছতে মই ইয়াতে ডাঙৰ চামুচেৰে এসামুচ টমেটো সস দিছো আপোনালোকে টমেটো কেচাপ ব্যৱহাৰ কৰিব পাৰে লগতে এসামুচ ৰেড চিলি সস আৰু এসামুচ মই গ্ৰীণ চিলি সস এড কৰিছো লগতে এসামুচ সয়া সস মই দি দিছো আৰু এনেদৰে 10 সেকেন্ড মানৰ কাৰণে ভাজি লৈছো ফ্লেমটো মিডিয়ামতে ৰাখিছো এতিয়া মই ইয়াতে অকণমান নিমখ এড কৰিছো এতিয়া মই ইয়াতে কাটি লোৱা পিয়াজখিনি এড কৰি দিছো
পুনৰ 10 ছেকেণ্ড মানৰ কাৰণে এনেদৰে ভাজি ল'ম মিডিয়াম ফ্লেমতে বেছিকৈ ভাজিব নালাগে এয়া ভজা হৈ গৈছে আৰু এতিয়া ইয়াতে ফ্ৰাই কৰি লোৱা মাংসখিনি এড কৰি দিছো এতিয়া মই এনেদৰে মাংসখিনি লৰাই লৈছো আৰু জুইৰ ফ্লেমটো মই মিডিয়ামৰ পৰা হাই কৰি দিলো আৰু এতিয়া মই হাই ফ্লেমতে বনাম এয়া ভাজি আছো মাত্ৰ 10 ছেকেণ্ড মানৰ বাবে ভাজিছো এতিয়া পুনৰ এনেদৰে মই অকনমান টোষ্ট কৰি দিছো হাই ফ্লেমত 2 মিনিট মানৰ পিছতে আমাৰ এই চিলি চিকেন ৰেডি হৈ যাব কালাৰ চাওকচোন কি সুন্দৰ হৈছে এয়া মোৰ চিলি চিকেন ৰেডি হৈ গৈছে এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছো এয়া চাওকচোন কি লোভনীয় হৈছে খাবলৈ বহুতে বেছি টেষ্টি হয় একেবাৰে ৰেষ্টুৰেণ্টৰ নিচিনাই হয় খাবলৈ আপোনালোকে বাৰু কেনে পালে আজিৰ এই ৰেচিপিৰ ভিডিঅ'টো যদি ভাল পালে তেনেহলে নিশ্চয় লাইক কৰিব কমেন্ট কৰিব লগতে শ্বেয়াৰ কৰিব মোৰ এই ভিডিঅ'টো আৰু মোৰ চেনেলটো যাতে আপোনালোক সকলোৱে সাবস্ক্ৰাইব কৰি দিয়ে তেতিয়াহে আপোনালোকে মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহ আগতীয়াকৈ পাই থাকিব শেষত ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক জনাইছো বহুত